ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। আজি আমি B24 অসম এনে আহি উপস্থিত হৈছেহি পূব নলবাৰীস্থিত দিছাহাৰীৰ সাৰ্বজনীন লক্ষ্মী মন্দিৰত। ইয়াত এইবেলি 54 সংখ্যক লক্ষ্মী পূজা উদযাপন কৰিবলৈ লোৱা হৈছে আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ইয়াত লক্ষ্মী পূজা উদযাপন কৰিবলৈ লোৱা হৈছে। প্ৰথমতে মোৰ সহযোগী আহ্বান জনাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। এইদৰে ইয়াত বিভিন্ন স্থানৰ পৰা লোকসকল আহি বন্তি প্ৰজ্বলন কৰিবলৈ লৈছে আৰু ৰাতিপুৱাৰে পৰা মাংগলিক কাৰ্যসূচী অনুযায়ী ইতিমধ্যে পূজাৰ কাম কাজ অব্যাহত আছে আৰু বিভিন্ন কাৰ্যসূচী এই দিছাহাৰীৰ যি লক্ষ্মী মন্দিৰ, এই লক্ষ্মী মন্দিৰৰ এক বিশেষত্ব আছে বা এই লক্ষ্মী মন্দিৰৰ এটা সুপৰিচিত নামো আছে। বিভিন্ন স্থানৰ পৰা ইয়াত লোক আহে। আজি প্ৰথম দিন আৰু এতিয়া প্ৰথম দিনৰ এই প্ৰথম কাৰ্যসূচী অনুযায়ী যি খন্তেক সময়ৰ পিছতে এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু ইতিমধ্যে যাৱতীয় যা যোগাৰ কৰা হৈছে। আমাৰ সৈতে এই যি পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে, আমি তেখেতসকলৰ পৰা পোনে পোনে এই পূজা ভাগৰ বিষয়ে সম্পূৰ্ণ কথা জানিবলৈ প্ৰয়াস কৰিম। 5দিনীয়া কাৰ্যসূচী কি কাৰ্যসূচী অনুষ্ঠিত হ'ব বা কি অনুষ্ঠান আছে আৰু কেনেকুৱা ধৰণৰ তেওঁলোকৰ বিশেষ অনুষ্ঠান আছে, এই বিষয়ে আমি তেওঁলোকৰ পৰা সবিশেষ জনাৰ কাৰণে প্ৰয়াস কৰিম। লক্ষ্মী পূজাৰ স্বৰ্ণতম শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আজি প্ৰথম দিনত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। তাৰে মাজত বিশেষ আকৰ্ষণীয় হ'ল আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান আৰু দ্বিতীয় দিনা অনুষ্ঠান আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা দিহানাম প্ৰতিযোগিতা আছে। তাৰপিছত ৰাতি নাগৰা নাম পৰিৱেশন কৰিব অনামিকা লহৰ আৰু পুষ্পাঞ্জলি দাস। এই দ্বিতীয় দিনৰ কাৰ্যসূচী। তৃতীয় দিনা আছে আপোনাৰ একক নৃত্য আৰু সংগীত প্ৰতিযোগিতা তৃতীয় দিনা আৰু চতুৰ্থ দিনা আছে আপোনাৰ পুৰুষৰ নাগৰা নাম আৰু পঞ্চম দিনা আছে আপোনাৰ এইটো হ'ল বিশেষ আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া। তাত ইয়াত গায়ক আছে আপোনাৰ প্ৰিয়ম কাশ্যপ প্ৰীতম গায়ক আছে আৰু এইটো প্ৰতিযোগিতা নহয়, এইটো আচলতে আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ মূল বিশেষ আকৰ্ষণীয় বস্তু। এই 5দিনীয়া কাৰ্যসূচীৰে আমি দিছাহাৰী লক্ষ্মী পূজাৰ এইটো আমি কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ মাজতে মই এই পূজাখন চলাই নিয়াৰ কাৰণে যিসকল মহান দাতাৰ অৱদান আমাৰ ইয়াত আছে, তেওঁলোকক মই আজি সাধাৰণ সম্পাদক হিচাপে মই ধন্যবাদ জনাইছোঁ। আৰু এই চাগতে যিবিলাক এইবাৰ নতুনকৈ মহাভোগ দান কৰিছে, তেখেতসকলকো মই মোৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।